মানে আমি মানে হাউলিৰ ৰাস চাব আহিছোঁ বৰ্তমান মানে ইয়াতে আছোঁ আৰু এইফালে সেইখন হৈছে গেট আৰু মানে ভিতৰত যাওঁ ভিতৰত গৈ আপোনালোকক গোটেইখিনি একদম দেখাই আছোঁ আৰু এইফালে এইখন হৈছে মানে মেইন গেট আৰু এইফালে মানে সোমাই যাব লাগিব আৰু এইফালে দেখিছে আপোনালোকে এইখন গেট আৰু এতিয়া মানে ভিতৰত যাওঁ ভিতৰত এইফালে এতিয়া আমি গৈ আছোঁ আৰু এইফালে এয়া চাওক আপোনাৰ মানে কাষতো এনেকৈ মানে দোকান দিছে যিটো মানে ভিতৰত যোৱা ৰাস্তা হাইৱেৰ তলেদি আৰু মানে তাতে মানে আপোনাৰ কাষে দোকান দিছে আৰু এইখন মেইন গেট মানে ভিতৰলৈ যোৱা আৰু এইফালে এয়া দেখিছে আপোনালোকে অলপ আগত মানে মন্দিৰ আছে আৰু এইফালে এয়া চাওক আপোনাৰ মানে মূৰ্তি এইবিলাক একদম বঢ়িয়া লাগিছে কিন্তু এইটো মানে ওপৰতো দিছে তলতো দিছে মূৰ্তিবিলাক দেখিছে পুৰা একদম ধুনীয়া লাগিছে এইবাৰ মানে প্ৰথমবাৰ আহিছোঁ এইবাৰ আৰু এইফালে এয়া চাওক এইবিলাক মানে ধুনীয়াকৈ মূৰ্তিবিলাক ইয়াত মানে সেই কৰিছে স্থাপন কৰিছে বাৰু আৰু এইফালে এয়া চাওক একদম ধুনীয়া আৰু এইটো মানে বেছি ভাল লাগিছে ৰামটো এইফালে দেখিছে ৰাম বুলি কৈ আছে একদম মজা লাগিছে এইটো একদম ডাঙৰ কৰি বনাইছে এইফালে আৰু মানে ভিডিঅ'টো দিওঁতে অলপমান দেৰি হৈ গ'ল বাৰু মানে কম দিয়ক আপোনাৰ মানে কিবা এটা কাৰণত মানে ভিডিঅ'টো দিওঁতে দেৰি হৈ গ'ল আপোনালোকে বেয়া নাপাব আৰু এইফালে মানুহ মানে পুৰা মানে মানুহ হৈছে আজি এইফালে চাওক ইয়াৰ মানে পুৰা মানুহ হৈছে ইয়াত আজি আৰু এইফালে ইয়াত চাওক আপোনাৰ শংকৰদেৱ মাধৱদেৱ আৰু মানে আছে একদম এনেকৈ মানে স্থাপন কৰিছে একদম ধুনীয়া লাগিছে বস্তুবিলাক মূৰ্তিবিলাক একদম মজা বনাইছে এইবাৰ মানে আৰু এইফালে সতী জয়মতী এইবিলাক আছে আৰু এইফালে এইবিলাক আছে বাৰু বহুতো মানে কোৱা সম্ভৱ নহয় বাৰু ভিডিঅ'টো তাৰ এইফালে এয়া চাওক এইফালে মানে কিবা বনাইছে ইয়াত আৰু এইবাৰ মানে হাউলিৰ ৰাস কোনে চালে আপোনালোকে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব মানে আপোনালোকে লং ভিডিঅ'বোৰ নাচায়ে আপোনালোকে লং ভিডিঅ'বোৰ চাবচোন আৰু এইফালে এয়া চাওক এইটো মানে এইটো হৈছে মানে মন্দিৰ এইটো মন্দিৰ দেখিছে আৰু মানে ইয়াত মানে কিছুমান মানে বস্তুবিলাক দেখাইছে আৰু এইটো হৈছে মেইন মন্দিৰ যিটো মানে মন্দিৰ হাউলিৰ ৰাসৰ এইটো মেইনটো মন্দিৰ যদি মোৰ ভুল হোৱা নাই আৰু এইফালে চাওক এইটো হাউলিৰ ৰাস মহোৎসৱ মানে এইবাৰ মানে 97 সংখ্যক হাউলিৰ ৰাস মহোৎসৱ আৰু এইফালে দেখিছে আপোনালোকে আৰু এইফালে এতিয়া মানে ইয়াত মানে বহুতো মানে চাব লগা বস্তু মানে এইবাৰ হাউলিৰ ৰাসটো মজা লাগিছে প্ৰথমবাৰ আহিছোঁ আৰু এইফালে মানে দেখিছে আপোনালোকে আৰু এইবিলাক মানে ধুনীয়া মূৰ্তিবিলাক এনেকৈ মানে একদম এইখিনি বৃন্দাবন নেকি গাইছ মানে মই ভালকৈ গম পোৱা নাই আৰু এইফালে চাওক আপোনাৰ যদি ভুল হোৱা নাই আৰু এইফালে এইবিলাক পুতনা আছে বাৰু একদম ডাঙৰ কৰি বনাইছে এইবিলাক মানে ভাল লাগিছে আৰু এইফালে এইটো দেখিছেনে এইটো আৰু এইফালে একদম মজা কিবা এটা আৰু এইফালে এইটো চাওক আপোনাৰ মানে এইটো মানে কিবা এটা বেলেগ মানে একদম লাইট চাইট দি কিবা কৰিছে একদম আৰু এইফালে এটা ভিতৰত আহিছোঁ এইবিলাক দোকানবিলাক আছে কাষত এয়া চাওক এইবিলাক কাষত আৰু মানে তাতে মানে ভইচ দি কোৱা নাই আপোনালোকক মানে কপিৰাইট লাগি যাব পাৰে না গান চান বাজি আছে আৰু এইফালে এয়া চাওক মানে ইয়াত মানে এখন দোকানো আহিছে মানে ভাগ্য পৰীক্ষা কৰিব পাৰি আৰু এইফালে মানে কৰি চালোঁ একবাৰ মানে কি পাওঁ মানে এইফালে দেখিছে আপোনালোকে মানে ইয়াত মানে এইটো মুচি দিব লাগে ভিতৰত নাম্বাৰ আছে আৰু নাম্বাৰটো আমি মানে পাই গৈছোঁ মানে 7 নম্বৰত মানে কি আছে বা বাল্টিং আছে গাইজ বাল্টিংটো পালোঁ বাৰু মানে ভিডিঅ' কৰা নহ'ল বাল্টিং এটা পাই গৈছোঁ 97 নম্বৰত আৰু মানুহ কিন্তু বয়া মানুহ হৈছে কিন্তু আজি মানে হাউলিৰ ৰাসত আজি মানে বহুত মানুহ হৈছে আৰু এইফালে চাওক আপোনালোকে এইবিলাক মানে আহিছে মীনা বজাৰ মেইন এইখিনি মীনা বজাৰ 2খন না 3খনকৈ মানে মীনা বজাৰ আহিছে এইবাৰ যদি ভুল হোৱা নাই 2খন নেকি আৰু এইফালে চাওক আপোনাৰ এইবিলাক আহিছে পুৰা একদম এয়া চাওক এইখন মানে নাও এখন আহিছে নাৱে আৰু এইফালে এইটো তাৰা তাৰপিছত এইবিলাক চকৰিটো আছে এয়া চাওক এইটো এই চকৰি মানে 2টা আহিছে এইবাৰ মানে হাউলিৰ ৰাসত আগতে বা কেইটা আহিছিল সেইটো নাজানো বাৰু আগতো 2টা আহিছিল কিজানি আৰু এইফালে চাওক এইখন নাও আৰু এইফালে এইটো বাইষ্টাম আহিছে মানে ঘূৰাই যে আৰু এইফালে এয়া চাওক আৰু মানে ইয়াত মানে এইবাৰ মানে গ্ৰন্থমেলা আহিছে আৰু এইফালে চাওক আপোনালোকে ইয়াৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী আৰু তাৰ ভিতৰত গৈ আছোঁ বৰ্তমান সময়ত আৰু এইফালে এয়া চাওক এইবিলাক মানে কিবা কিবি মানে মাৰিছে একদম পোষ্টাৰ মাৰিছে দেখোন কিবা কিবি একদম পোষ্টাৰ মাৰিছে বাৰু আৰু মানে দেৰি হৈছে বৰ্তমান আৰু এইফালে চাওক আপোনাৰ মানে গ্ৰন্থমেলাৰ আপোনালোক ভালকৈ দেখুওৱা নহ'ল গ্ৰন্থমেলাৰ আৰু এইফালে কিন্তু মানুহ হৈছে কিন্তু আৰু মানে কিবা এটা খাই লওঁ এতিয়া আৰু এইফালে একদম দোকানবিলাক আহিছে আৰু মানে ইয়াত দেখিছে আৰু এইফালে ইয়াত মানে কিবা অনুষ্ঠান চলি আছে মানে সদায় মানে ইয়াত অনুষ্ঠান চলি আছে নিশ্চয় আৰু আজিও এনেকৈ মানে অনুষ্ঠান চলি আছে আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি একদম কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব ধন্যবাদ।